জয় হিন্দ দোস্ত, স্বাগতম জনাইছোঁ মোৰ হনৰ অসম চেনেলৰ পুনৰ এটা নতুন ভিডিঅ'ৰ সৈতে। তো বন্ধুসকল, আপোনালোকলৈ লৈ আহিছোঁ এটা গুৰুত্বপূৰ্ণ ভিডিঅ'। ভিডিঅ'টো ভালদৰে চাই লওক। যদি আপুনি এইটো চেনেলত নতুন তেনেহ'লে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু লগতে বেল আইকনটো প্ৰেছ কৰি ৰাখিব যাতে এনেধৰণৰ নতুন নতুন ভিডিঅ' আপুনি সকলোতকৈ আগত চাব পাৰে। ভিডিঅ'টো আজি ষ্টাৰ্ট কৰোঁ। প্ৰশ্ন নং 1, পথৰুঘাটৰ ৰণ কেতিয়া হৈছিল? ইয়াতে উত্তৰটো হৈছে 1894 চনত আৰু 1894 চনত পথৰুঘাটৰ ৰণ হৈছিলে। প্ৰশ্ন নং 2, ইয়াতে দিয়া আছে শৰাইঘাটৰ যুদ্ধত আহোমৰ সেনাপতি কোন আছিল? উত্তৰটো হৈছে লাচিত বৰফুকন। প্ৰশ্ন নং 3, অসমৰ প্ৰাচীনতম শাসকগৰাকী কোন আছিল? ইয়াতে উত্তৰটো হৈছে মহীৰংগ দানৱ। নেক্সট প্ৰশ্নটো হৈছে প্ৰশ্ন নং 4, ব্ৰিটিছৰ বিৰুদ্ধে বিদ্ৰোহ কৰা প্ৰথম অসমীয়া কোন আছিল? ইয়াতে উত্তৰটো হৈছে গমোধৰ কোঁৱৰ। নেক্সট আৰু এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্ন নং 5, শ্ৰীমন্ত শংকৰদেৱৰ জন্ম কেতিয়া হৈছিল? ইয়াৰ উত্তৰটো হৈছে 1449 চনত। 1449 চনত শ্ৰীমন্ত শংকৰদেৱৰ জন্ম হৈছিল। এই কুৱেশ্যনটো বহুত বেছি পৰিমাণে গুৰুত্বপূৰ্ণ হয়, কাৰণ এইটো কুৱেশ্যন যোৱা যিটো গ্ৰেড 3 এক্সাম আছিল, এই এক্সামত এই কুৱেশ্যনটো আহিছিল। কুৱেশ্যনটো ভালদৰে চাই ল'ব। নেক্সট প্ৰশ্নটো হৈছে প্ৰশ্ন নং 6, আহোমসকলে কিমান চনত ব্ৰহ্মপুত্ৰ উপত্যকাত সোমাইছিল? এইটো কুৱেশ্যনৰ এনচাৰ হৈছে 1228 চনত। নেক্সট প্ৰশ্নটো হৈছে প্ৰশ্ন নং 7, আহোমৰ প্ৰথম ৰাজধানী কি আছিল? উত্তৰটো হৈছে চৰাইদেউ। চৰাইদেউ আছিল আহোমৰ প্ৰথম ৰাজধানী। প্ৰশ্ন নং 8, মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথম যুদ্ধখন কি আছিল? উত্তৰটো হৈছে ভৰালিৰ যুদ্ধ। ভৰালিৰ যুদ্ধ হৈছে মোগলৰ বিৰুদ্ধে আহোমৰ প্ৰথমখন যুদ্ধ। প্ৰশ্ন নং 9, দদৰালি কোনে নিৰ্মাণ কৰিছিল? উত্তৰটো হৈছে গদাধৰ সিংহ। গদাধৰ সিংহই দদৰালি নিৰ্মাণ কৰিছিল। নেক্সট কুৱেশ্যনটো হৈছে কুৱেশ্যন নম্বৰ 10, নৱগ্ৰহ মন্দিৰ কোনখন পাহাৰত অৱস্থিত? উত্তৰটো হৈছে চিত্ৰাচল পাহাৰ, আৰু চিত্ৰাচল পাহাৰত নৱগ্ৰহ মন্দিৰটো অৱস্থিত হয়। নেক্সট আৰু এটা প্ৰশ্ন লৈছোঁ। প্ৰশ্ন নং 11, বৰ্মন ৰাজবংশৰ প্ৰথমগৰাকী ৰজা কোন আছিল? ইয়াৰ উত্তৰটো হৈছে পুষ্প বৰ্মন। নেক্সট প্ৰশ্নটো হৈছে প্ৰশ্ন নং 12, বৰ্মন বংশৰ কোনগৰাকী ৰজাই প্ৰথমে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল? ইয়াৰে উত্তৰটো হৈছে পুষ্প বৰ্মন। পুষ্প বৰ্মনে মহাৰাজাধিৰাজ উপাধি গ্ৰহণ কৰিছিল। নেক্সট আৰু এটা কুৱেশ্যন লওঁ। কুৱেশ্যন নম্বৰ 13, অশ্বমেধ যজ্ঞ অনুষ্ঠিত কৰা কামৰূপৰ প্ৰথমগৰাকী ৰজাৰ নাম কি? ইয়াৰে উত্তৰটো হৈছে মহেন্দ্ৰ বৰ্মন। নেক্সট আৰু এটা কুৱেশ্যন লৈছোঁ। কুৱেশ্যন নম্বৰ 14, চীনা পৰিব্ৰাজক হিউৱেনচাং কাৰ দিনত অসমলৈ আহিছিল? আৰু এই কুৱেশ্যনটো অতি গুৰুত্বপূৰ্ণ কুৱেশ্যন হয়। এই কুৱেশ্যনটো প্ৰায় গ্ৰেড 3, গ্ৰেড 4 যিকোনো এক্সামত, কম্পাৰেটিভ এক্সামত এই কুৱেশ্যনটো আহি থাকে। এইটো কুৱেশ্যনৰ এনচাৰ হৈছে কুমাৰ ভাস্কৰ বৰ্মন। নেক্সট আজিৰ এইটো ভিডিঅ'ৰ শেষৰটো কুৱেশ্যন হৈছে কুৱেশ্যন নম্বৰ 15, কোনজন ৰজাৰ মৃত্যুৰ লগে লগে বৰ্মন বংশৰ ৰাজত্বৰ অন্ত পৰিছিল? কুৱেশ্যনটো আপোনালোকে ভালকৈ চাই ল'ব। ইয়াৰে উত্তৰটো হৈছে কুমাৰ ভাস্কৰ বৰ্মন। আজিৰ এই ভিডিঅ'টোত 15টা কুৱেশ্যন লৈছিলোঁ, আৰু কুৱেশ্যনকেইটা বহুত বেছি গুৰুত্বপূৰ্ণ হয়। আপোনালোকে কুৱেশ্যনকেইটা ভালদৰে মনত ৰাখিব। আৰু যদি আপোনালোকে এই ভিডিঅ'টো চাই অলপ পৰিমাণে ভাল লাগিছে, তেনেহ'লে প্লিজ ভিডিঅ'টো এটা লাইক কৰিব আৰু বন্ধুবৰ্গৰ লগত শ্বেয়াৰ কৰিব। আৰু যদি এই চেনেলটো এতিয়ালৈকে ছাবস্ক্ৰাইব কৰি ৰখা নাই, তেনেহ'লে প্লিজ ছাবস্ক্ৰাইব কৰি কাষত থকা বেল আইকনটো প্ৰেছ কৰি ৰাখিব। ভিডিঅ' চোৱাৰ বাবে ধন্যবাদ। জয় অসম।